শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন স্বাগতম এটা ভিডিঅ'লৈ আৰু আজি মই যাবলৈ ওলাইছোঁ কাজিৰঙা সমন্বয় ক্ষেত্ৰ বোকাঘাট কমাৰগাঁও দিহিঙীয়া মহুৰা পথাৰ য'ত আয়োজন কৰা হৈছে ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আৰু আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই বাৰ্ষিক অধিৱেশন ভাগি কেনে ধৰণৰ প্ৰস্তুতি চলি আছে কি কাৰ্যসূচী হাতত লোৱা হৈছে আৰু এতিয়ালৈকে বাৰ্ষিক অধিৱেশন ভাগি ৩ দিন আছে আৰু তো কেনেকুৱা কাৰ্যসূচী হাতত লোৱা হৈছে সকলো আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম তো এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চাওক তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইতিমধ্যে আহি পাইছোঁহি এতিয়া আৰু মূল তোৰণখন নোপোৱাৰ আগতেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত আপোনালোকে এনেকৈ দেখিবলৈ পাব আৰু ইয়াতে অংকিত কৰা হ'ব অধিৱেশনৰ প্ৰতীক ঘোষা আৰু ভক্তি ৰত্নাৱলী ২০টাকৈ বাণী তো ইতিমধ্যে আহি পাইছোঁহি আৰু এয়া অধিৱেশনৰ মূল তোৰণখন তো চাই থকা সকলে ভিডিঅ'টো আৰু এইখনেই হৈছে ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ মুখ্য তোৰণ আৰু এইখন চাওক কি সুন্দৰকৈ বনাবলৈ চেষ্টা কৰা হৈছে আৰু ইয়াত অসমীয়াৰ আপোন ডলাৰে ভগৱান শ্ৰীকৃষ্ণৰ ১০ অৱতাৰ সুন্দৰকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে আৰু মূল তোৰণৰ ঠিক বাওঁহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ইয়াতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা আৰ্হি প্ৰস্তুত কৰি উলিয়াবলৈ চেষ্টা কৰি আছে ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই কাৰণ অধিৱেশনলৈ এতিয়াও মাথো ৩টা দিন বাকী আছে আৰু অধিৱেশন ভাগি ৰাতি সুন্দৰকৈ পোহৰাই তুলিবলৈ ইয়াত ছ'ডিয়াম লাইটৰ ব্যৱহাৰ কৰা হৈছে আৰু এয়াই হৈছে ধৰ্মধ্বজা উত্তোলন বেদী ধৰ্মধ্বজা উত্তোলনৰ বেদীৰ চাৰিওফালে কাঠ আৰু বাঁহেৰে আটক ধুনীয়াকৈ সজাই তুলিবলৈ চেষ্টা কৰা হৈছে আৰু ইয়াৰ তলৰ ভাগ থাৰ্মকল ব্যৱহাৰ কৰি সুন্দৰকৈ সজাই তুলিবলৈ চেষ্টা কৰা হৈছে আৰু ইয়াত ধৰ্মধ্বজা উত্তোলন বেদীত দেখুৱাবলৈ চেষ্টা কৰা হৈছে পানীৰ মাজত এপাহ পদুম সুন্দৰকৈ উদ্ভাসিত হৈ থকা গুৰু আমাৰ প্ৰাণৰে তো এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অধিৱেশনৰ নামঘৰৰ কিছুমান দৃশ্য
আৰু এয়া হৈছে প্ৰায় 10,000 ভক্তই একেলগে বহি সভা উপভোগ কৰিব পৰা মূল মণ্ডপ আৰু ইয়াৰ কাম ইতিমধ্যে সমাপ্ত হৈছে আৰু এয়া হৈছে মূল মঞ্চ ভাগৰ কামো ইতিমধ্যে সমাপ্ত হৈছে আৰু এয়া হৈছে বিশেষ প্ৰতিনিধি শিবিৰ আৰু শিবিৰ ভাগৰ সন্মুখত ধুনীয়াকৈ বেৰি দিয়া হৈছে সুন্দৰকৈ ডেকোৰেশ্যনৰ ব্যৱস্থা কৰিব আৰু ইয়াৰ সন্মুখত এখন নিৰ্মীয়মান অৱস্থাত থকা তোৰণ আৰু এয়া হৈছে এখন নিৰ্মীয়মান অৱস্থাত থকা তোৰণৰ সৈতে বিশেষ প্ৰতিনিধি সভাকক্ষ আৰু ইয়াৰ সন্মুখত ধুনীয়াকৈ বেৰি দিয়া হৈছে ফুল ৰোপণৰ ব্যৱস্থা কৰা হৈছে আৰু এয়া ধুনীয়াকৈ ইয়াত বনাবলৈ চেষ্টা কৰা হৈছে আৰু এয়া বিশেষ প্ৰতিনিধি সভাকক্ষৰ কাষতে আছে আদৰণি সমিতিৰ কাৰ্যালয় আৰু আদৰণি সমিতিৰ কাৰ্যালয়ৰ সন্মুখভাগ ধুনীয়াকৈ বেৰি দিয়া হৈছে ডেকোৰেশ্যনৰ ব্যৱস্থা কৰা হৈছে আৰু এয়া ইয়াৰ ভিতৰ ভাগৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া ভোজনালয়ৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই ভোজনালয়তে প্ৰায় 10,000 ভক্তই একেলগে অন্ন গ্ৰহণ কৰিব পাৰিব শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ শিৰতে থাপিলো আৰু এয়া শিবিৰৰ কিছুমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰায় 250টামান শিবিৰ ইয়াত বনাবলৈ চেষ্টা কৰা হৈছে আৰু কি আটক ধুনীয়াকৈ শিবিৰসমূহ সজাই তুলিবলৈ চেষ্টা কৰা হৈছে শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ আৰু এয়া হৈছে এখন নিৰ্মীয়মান অৱস্থাত থকা তোৰণৰ সৈতে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ আৰু এই শিবিৰৰ সন্মুখভাগ ধুনীয়াকৈ তথা আটক ধুনীয়াকৈ সজাই তুলিবলৈ চেষ্টা কৰা হৈছে ভাওনাতে শংকৰ কীৰ্তনতে শংকৰ শংকৰ দশমৰ পাত হাজাৰী ঘোষাৰে আৰু এইটো হৈছে নাটঘৰ ইয়াতেই ভাওনাসমূহ প্ৰদৰ্শন কৰা হ'ব আৰু এইখন হৈছে নাটঘৰ তোৰণ সুন্দৰকৈ বনাবলৈ চেষ্টা কৰা হৈছে মাধৱৰাৰ পোক পাবা বৰগীতৰ সুৰত ও ৰাম ৰাম পাবা খোলতালৰ মাজত শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ শংকৰ অনুপম শংকৰ নিৰূপম শংকৰ বিনে নভজোৱান নিজ গুৰু থাকন্তে আনক ভজ
জয় সংগ নিদিবা তেনে মোৰ হক ৰাম ৰাম শংকৰ যে থাকক প্ৰাণত কৃষ্ণ শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে। তো গাইছ এইখিনি আছিল 89 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু 3টা দিনৰ পিছতে এই দিহিঙীয়া মহুৰা পথাৰ সহস্ৰজন ভকতৰ পদধূলাৰে ৰূপান্তৰিত হ'ব দ্বিতীয় বৈকুণ্ঠপুৰীলৈ। তো ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি কওক, আৰু আপোনালোকে এবাৰ আহক ইয়ালৈ, কেনেকুৱা লাগে। তো ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি কওক, আৰু এই ভিডিঅ'টো যদি ভাল পালে তেন্তে ভিডিঅ'টো মাৰ্ক লাইক, আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ে যাতে সকলোৱে চাব পাৰে 89 সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ বাৰ্ষিক অধিৱেশন কেনেদৰে প্ৰস্তুতি কাৰ্য চলিছে, কি কাৰ্যসূচী হাতত লোৱা হৈছে। তো আজিলৈ ৰাখিছোঁ ইমানেই, ধন্যবাদ, বাই বাই, জয় আইখন, জয় গুৰু শংকৰ।